वेलकम बैक टू माय यूट्यूब चैनल प्रणव आसाम एंटारटेनमेंट बहुत बहुत स्वागत जनाइছোঁ आशा কৰোঁ সকলোৱে বিহু ভালে ভালে গৈ আছে আমাৰ ঘৰত আজি হুঁচৰি পাবহে বুলি মায়ে ফোন মাৰিছিলে সো কি ক'ব আৰু এইবাৰ বিহু খাবলৈ নাপালোঁ প্ৰথমবাৰ বিহুৰ পৰা আঁতৰি মানে এতিয়া চেন্নাই থাকিব লগা হৈছে একবাৰ এডজাষ্ট কৰিলোঁ সেকেন্ডবাৰ নিশ্চয় গৈ আছোঁ আৰু মানে আজি আমি ওলাইছোঁ মেৰিনা ব্ৰিজ আমাৰ লগৰটো মানে মেৰিনা ব্ৰিজ যাবৰ কাৰণে ৰখি আছিলে বহুত দিন যাম বুলি কৈছিলে যাব পৰা নাই আজি মানে যাম বুলি ভাবিছোঁ আমি সো আমি এতিয়া ক'তো যোৱা নাই এতিয়া আমি আছোঁ হোটেলৰ ওপৰত চাওক এই পতাকাখনত ফটো মাৰিবৰ কাৰণে আহি আছোঁ মানে আমি বহুত দিন ভাবি আছিলোঁ পতাকাখনত ফটো মাৰিম বুলি ফটো মাৰিব পৰা নাছিলোঁ আজি সেইকাৰণে আমি তাত যোৱাৰ আগতে ইয়াত ফটো মাৰি লৈছোঁ আৰু মেৰিনা ব্ৰিজত মানে গধূলি সময়ত বেছি ভাল ধুনীয়াকৈ ভিউটো আহি যায় সন্ধিয়া সময়ত যেতিয়া বেলি ডুবু হয় তো প্ৰথমে ইয়াত ফটো মাৰি লওঁ তাৰপাছত গৈ আছোঁ চ' এতিয়া আমাৰ ফটো চটো মৰা হৈ গ'ল এতিয়া ফটো মৰা হোৱাৰ পিছত এতিয়া গৈ আছোঁ মেৰিনা ব্ৰিজ এতিয়া আমি অটো বুক কৰা হৈ গ'ল যাওঁ আৰু সোনকালে দেৰি হৈছে যিহেতু তাত আমাৰ ছান ভিউটো লাগে চ' সেই গতিকে মানে সোনকালে যাব লাগে অটো আহি গ'ল এতিয়া অটোখনে গৈ আছোঁ আমি किमान पैसा हमें यहाँ पर 65 ना हम लोगों को मतलब 65 लगा है मेरिना ब्रिज जाने के लिए हमारा होटल से फाइनली আমি পাই গ'লো এখন প্ৰাগত পাবলৈ গৈ আছোঁ এতিয়া আলিটো মানে বহুত দূৰ ইয়াৰ পৰা সেইখন পাবৰ কাৰণে মানে বহুতখিনি কষ্ট হয় চ' সেই গতিকে আমি মাটি তললৈ যাব লাগিব এতিয়া মাটি তলৰ ফালে যাম চবলক যাওঁ এতিয়া মাটি তললৈ গৈ সেইটো ৰাস্তাৰ ফালে একেবাৰে ওলাই দিম মানে মাটি তলত চাওক কিমান ডাঙৰ ডাঙৰ দোকান আছে মাটি তলত মাটিৰ পৰা বহুত তলত আছে এই চাওক এই গাইছ সকলক এতিয়া আমি প্ৰাকৰ ভিতৰত সোমাই যাওঁ আগতে এদিন আমি আহিছিলোঁ মানে এখন প্ৰাকত কিন্তু ৰাতি আছিলে ভালকৈ ভিউটো পোৱা নাছিলোঁ চ' এতিয়া আমি দিনত আহিছোঁ আজি বলক সোমাই যাওঁ চ' মানে আজি বহুত দিনৰ মন ওলাই আহিছোঁ মনটো বহুত ভাল লাগিছে বহুত দিন ওলাই অহা নাছিলোঁ আমি তো লগৰ পোৱা নাছিলোঁ মানে লগৰটো লগ পাই লৈ আহি গ'লোঁ ইয়াত আমি আগতে এদিন আহিছিলোঁ গৌৰৱৰ লগত ৰাতি আহিছিলোঁ কিন্তু ৰাতি ভিউটো বেলেগ হৈ আছিলে এতিয়া বেলেগ হৈ আছে কাৰোবাৰ মানে কোনোবা মৰিছিলে চাগে ডাঙৰ মনত তাত মানে কিবা প্ৰচন্নলি কিবা আছে আৰু আগত আপোনালোকে কৈছিলে মই এইটো চাওক ইয়াত মানে চেন্নাইৰ ডাঙৰ এজন প্ৰাইম মিনিষ্টাৰে কোনোবা এজনী মানে মৃত্যু হৈছিলে ইয়াতে ফাইনেলি পাই গ'লোঁ আমি মেৰিনা ব্ৰিজ পানী মাত্ৰ শুনিছে চাগে আপোনালোকে কেনেকুৱা মানে বতাহ দি আছে পূৰা পানী মাৰ আৰু ইয়াত মানে জাহাজখিনি আমি আগতে ভালেখিনি আহিছোঁ কিন্তু জাহাজ এদিনো দেখা পোৱা নাছিলোঁ আজি জাহাজ দেখি পাৰিবলৈ পুৰা ডাঙৰ ডাঙৰ জাহাজখিনি চাওক আপোনালোকে দেখা আছে এইকেইখন চাওক জাহাজ ওলাইছে ইয়াত মানে আগতে মই বহুতখিনি আহিছোঁ কিন্তু এদিনো দেখা পোৱা নাছিলোঁ জাহাজ এইকেইখন চাওক বহুত ডাঙৰ ডাঙৰ জাহাজ মানুহখিনি চাওক মানুহখিনি তাত গৈ মানে পূৰা খেলি আছে আৰু চপলবোৰ ইয়াত থৈ দিছে মানে সেইটো গম পোৱা নাই চপলবোৰ পানীবোৰ বহুত আগলৈ আহিছে আৰু চপলবোৰ উটুৱাইতে লৈ গৈছে পূৰা মানে সেইটো ভয় খাইছে আৰু কিছুমান চপল এইবিলাক উটুৱাই লৈ গ'ল ইয়াত চাওক এবাৰ এপাত আছে ইয়াত এইফালে লৈ গ'ল এইফালে চাওক এই চপল বিচাৰি গৈছে ইয়াতে মানে বহুত চপল গ'লগৈ এইফালে সেই গেছ মানে মোৰ গা ধুব মন গৈছে কিন্তু গা ধুব পৰা নাই যিহেতু ভালকৈ ওলাই আহিলোঁ মানে এদিন গা ধুব লাগিব বহুত দিন আহিলোঁ কিন্তু গা ধোৱা নাই সিহঁতৰ নিচিনা গা ধুব আহিব লাগিব এদিনকৈ মানে পূৰা চপল পিন্ধি হাফ পেণ্ট স্পৰ্ণি পিন্ধি আহিব লাগিব ধুনীয়াকৈ গা ধুব লাগিব আৰু এইটো মানে গা ধোৱা জেগা নহয় পূৰা চিকিউৰিটি ৰখি আছে এইবিলাক চাওক পূৰা চিকিউৰিটি ৰখি আছে সেইটো মানে ওচৰত যাব নিদিয়ে চাওক চাই আছে মানে ইয়াত কিন্তু কোৱা নাই কিন্তু কিবা হ'লে ক'ব আৰু এইটো চাইডে গা ধুব পাৰে কোৱা শুনিছিলোঁ কিন্তু এইফালে সেইকাৰণে গৈ আছোঁ আমি এইটো চাইডে একেবাৰে চাইডৰ ফালে এইফালৰ পৰা একদম তাৰ পৰা আহি এতিয়া আমি এইফালে গৈ আছোঁ একেবাৰে সেইটো চাইডত সেই গেছ চ' এতিয়া আমি ইয়াত আহিলোঁ ভালকৈ বহিলোঁ মনটো ফ্ৰেছ কৰি ল'লোঁ অলপ ফটো মাৰি ল'লোঁ এইবিলাক চাওক ছান ভিউটো কি ধুনীয়াকৈ আহিছে ছান ভিউটো অলপ ফটো দুটামান মাৰি ল'লোঁ হাতৰ কাষত ফটো কেইটামান মাৰি ল'লোঁ ৰিলচ এটা বনালোঁ কেনেকুৱা আছে নাজানো লিপষ্টিকটো নিমিলে মোৰ এনেই ট্ৰাই কৰিছোঁ আৰু বনাবৰ কাৰণে তো অলপ মানে ঘূৰি আছোঁ ইয়াত আহিলে आइसक्रीम खाएगा अभी खाना खा के आ रहा था लेकिन अभी आइसक्रीम क्या है तो आइसक्रीम ले लेगा तो आइसक्रीम खाएगा ये आइसक्रीम का आ गया दुकान কিমান ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীখিনি মূৰ্তি বনাইছে আমি যে আগতে বনাইছিলোঁ আমি গাঁৱত আগতে বনাইছিলোঁ এইবোৰ চাওক দাদাহঁতে বনাই আছে এইবোৰ ধুনীয়াকৈ বালিৰ ঘৰ আমি আমাৰ গাঁৱত মানে বহুত বনাইছিলোঁ আগতে চ' এতিয়া মেৰিনা ব্ৰিজত দেখিছোঁ আৰু তোৰ বনা থা না কিয়া বনাই কা এক तू बना था ना किया बनाओ ना बनाओ हम देखेगा इधर ही बनाओ क्या बनेगा तो हम अंदर बना पाने इतना मतलब ट्राई करते क्या बनेगा ये बोल पहले कुछ लव बना रहे हैं ना लव बना रहे हैं ये मैंने लव आज बनाई আছে তাৰপিছত মোবাইলটো মই ফটো মাৰিম বুলি কৈছে ক'ৰবাৰ ৰিলছত দেখিছিলোঁ বোলে ময়ো দেখিছিলোঁ ৰিলছত চ' ফটো মাৰিম বুলি ভাবিছোঁ কি হয় নাজানো কেনেকুৱা বাৰু इसने ना मेरे को आज दिन में खाना बना के खिलाया है ना वो उड़ीसा वाला खाना बना के खिलाया क्या बोलते हैं उसको बोलते हैं आलू का भरता जो चोखा बनाते हैं हाँ चोखा बोलते हैं जो आलू पिटिका मैंने आलू पिटिका में जले खाओ
আলু পিটিকা নিচিনাই বনায়, কিন্তু আলু পিটিকাডাল শেষত আকৌ পিঁয়াজ কাটি তেল মাৰি পূৰা মানে টাৱাত গৰম কৰি দিয়ে। আলু কাট চকা যেনেকৈ আলু পিটিকা মানে সেইটোৱে অলপ বেলেগ চেলা বনায়, খাই মানে বহুত ভাল লাগিলে। ই মানে অকল ইয়াৰ লগত লগৰ এটা লাগে, ই খানা বনাই থাকে। মই অকল বহি আছোঁ, ই খানা বনাইছে। আৰু ই মানে কামৰ পৰা অহাৰ পাছত জিম কৰে, মই নকৰোঁ, কিন্তু মই নোযোৱালৈকে ই জিম নকৰে। मोबाइल तो घुमा दिया होगा एकदम अच्छा रहा है। लॉक लेकिन नहीं आ रहा है ना, नहीं आ रहा है। उसको ऐसे घुमाओ, मोबाइल को घुमाओ, ऐसे घुमाओ। कैमरा किधर है? कैमरा किधर है? कैमरा इधर है। और थोड़ा मैं बोला था ना, थोड़ा बड़ा करना पड़ेगा, बड़ा कर देता। थोड़ा बड़ा कर, उसके बाद देखेगा। गद्दा नहीं, बड़ा कर, बड़ा। रुकना करता हूँ। हाँ ठीक है, बनाओ। সেই গাইছ মই বহুত দিন ভাবি আছিলোঁ মানে লাইট হাউচ যাম। মই চেন্নাইত নহা আগতে গম পাইছিলোঁ চেন্নাইত মানে লাইট হাউচ আছে, তো মানে সদায় যাম বুলি ভাবোঁ। সেইবিলাক আছে লাইট হাউচ, ইয়াৰ পৰা দেখিছোঁ মানে এতিয়া মই মানে ফটোত দেখি থাকোঁ ন কেনেকুৱা লাইট হাউচটো, তো ইয়াৰ পৰা দেখিছোঁ মানে সেইটো লাইট হাউচ। তো পাওঁ কাৰণে নাপাওঁ নাজানো, কিন্তু মোৰ মনটো বহুত ভাল লাগিছে দেখাৰ লগে লগে। তো গৈছা ইমান টাইমত খুব বন্ধ হৈ কৰা নাছিলোঁ, কিন্তু তথাপিও মই লাইট হাউচ যামেই। বহুত দিনৰ আশা, মোৰ বহুত দিনৰ পৰা ৰখি আছোঁ, মই লাইট হাউচ যাম। তো ফাইনেল আজি দেখিলোঁ আৰু আগে নাই আৰু ইয়াৰ आएगा नहीं आ रहा আহি গ'ল, ফটো মাৰিলোঁ আৰু দেই। তো আমি মানে আগতে গাঁৱত যে আমি বনাইছিলোঁ বালিয়ে ঘৰ, বালিয়ে কিবা কিবি মূৰ্তি বনাইছিলোঁ। চ' আমি আজি মেইনাৰ পিছত বনালোঁ চাওক, আমাৰ আঞ্জানে এইটো খানি চাওক, এইটো লকটো বনালে। এয়া মই মোবাইলটো সোমাই দিলোঁ, তাৰপিছত মানে আমি ৰিম'ট কণ্ট্ৰলৰ দ্বাৰা ঘড়ীটোৰ পৰা আমি ফটো মাৰিলোঁ। আৰু ফটোটো চাওক কেনেকুৱা লাগিলে আপোনালোকে, বহুত ধুনীয়াকৈ। ইয়াত কিন্তু মোবাইলটো সোমাই গ'ল, অলপ বালি সোমালে চাগে মোবাইলটো। मोबाइल ढुक दिया ना अंदर में, वो पाली को दिया वो बाहर हो जाएगा। हाँ ठीक है। तो आप लोग सब फोटो কেনেকুৱা লাগিছে এইটো চাওক। মোৰ মানে উঠোঁতে পৰা আমনি লাগিছিল। আজি গোটেই দিনটো শুই আছোঁ, শুই থকাৰ পাছত মানে মই উঠাই মেলি লৈ আনিছোঁ, ভাত চাত খুৱাই মেলি লৈ আনিছোঁ। মানে মেইন আমি যাওঁ বুলি কোৱাৰ কাৰণে, বহুত দিন অহা নাই বুলি। চ' মানে মই আহি পিনে বহি আছিলোঁ, ফটো মাৰি আছিলোঁ, এনেই ভিডিঅ' বনাই আছিলোঁ, আৰু ক'তো যাব মন যোৱাই নাছিলে। মানে সেই লাইট হাউচটো দেখিবলৈ মানে মোৰ জ'চটো এনেকুৱাই বাঢ়িছে। বহুত দূৰ হয়, কিন্তু তথাপিও গুচি গৈ আছোঁ, যামেই। এতিয়া নাযায় কৈছে, কিন্তু মই লাইট আজি যামেই। অলপ পাছত বন্ধ হৈ যাব, গম পাইছোঁ। মই উঠিব নাপাওঁ আজি, কিন্তু তথাপিও আজি ওচৰত যামেই, কাৰণ বহুত দিনৰ আশা মোৰ লাইট হাউচ যোৱা। আৰু ইয়াত আছে বুলি গম পোৱা নাছিলোঁ, আজি ফাইনেলি গম পাই গ'লোঁ। চ' বলক আজি যদি উঠিব নাপাওঁ, নেক্সট দিনা আকৌ আহিবলৈ। ये हमारा छोटा यूट्यूबर जो जिसका अभी तक 1K नहीं मिला, अभी ये 1 मिलियन कर दो, 1 मिलियन कर दो गाइस प्लीज। क्या 1K नहीं मिला? नहीं मिला इधर को 1K सब्सक्राइब देखो 1K है, तो प्लीज इस बार 1 मिलियन जैसे हो जाएगा, उम्मीद करता हूँ। हाँ इसको थोड़ा उम्मीद मत करो भाई, दुआ की ज़रूरत है। हाँ और हम अभी जा रहे हैं लाइट हाउस, जो कि मतलब बंद होने वाला है। तो भी सामने जाके देखेगा भाई, देखते हैं सामने जाके उधर का माहौल क्या है। हाँ। और फिर भी मेरा भी डाइट चल रहा है। अभी जाते जाते फिर जिम का वीडियो आपका मेरे डिस्क्रिप्शन में डाल दूँगा, मेरा जिम का वीडियो भी देख लेना। हाँ हाँ। और क्या, और कुछ नहीं, मजे मस्ती करने के लिए चल। नहीं सब रात में क्या खाना बना के खिलेगा? आज रात को देखते हैं क्या बनाते हैं, कुछ अच्छा वाला खाना। हाँ। जैसे कि कुछ यूनिक एंड डिफरेंट टाइप का। मेरे लिए वो डिफरेंस होना चाहिए। हाँ ठीक है, उड़ीसा के कुछ पक्का बना देंगे। हाँ? पक्का बनेगा ना? पक्का बनेगा। तो আপোনালোকে দেখাই থাকিম, ই যদি মানে উৰিষ্যাৰ বেলেগ বেলেগ খানা বনাই খুৱায়, তেতিয়াহ'লে আপোনালোকক নিশ্চয় মই দেখাবলৈ চেষ্টা কৰিম। চব বলক যাওঁ এতিয়া। সেইফালে চাওক পূৰা সাগৰৰ নাও, সাগৰৰ জাহাজ, আমাৰ মানেতো বেলেগ আছে, বেলেগ আছে। চ' মানে মেইনাৰ পিছত বহুত দিন আহিছোঁ, কিন্তু এইফালে মই অহাই নাছিলোঁ। আজি ফাৰ্ষ্ট টাইম আহিছোঁ, লাইট হাউচটো আজি ফাৰ্ষ্ট টাইম দেখিছোঁ। এয়া মানে সাগৰৰ কাষেৰে পূৰা মানে কেঁকুৰা সৰু সৰু কেঁকুৰা বিচাৰি কিন্তু পোৱাই নাই। এইটো খান্দিছিলে ইয়াত নেপালে কেঁকুৰা, বহুত ওলাই কেঁকুৰা। এই দেখো মানে ঘূৰি বহুত কেঁকুৰা ধৰিব চেষ্টা কৰিছিলে, কিন্তু বিচাৰি পোৱা নাছিলে। অৱশেষত এজনী পালে, চাওক কিমান আকৌ দেখাই। এই দেখো ইমান সৰু কেঁকুৰা, মানে বহুত ঘূৰি থাকে ইয়াত। বহুত ধৰিব চেষ্টা কৰিছিলে, কিন্তু ধৰিব পৰা নাছিলে। সেইকেইটা চাওক মানে কিমান ধুনীয়াকৈ জামাটা চাপ নিচিনা কৰিছে, আগৰ দিনৰ পুৰণা নিচিনাকৈ চাৰিটা একেলগে ধুনীয়াকৈ ঘূৰাত গৈ আছে। চাওক ড্ৰেছ চাওক কিমান ধুনীয়াকৈ গৈ আছে। গেছটো ফাইনেলি মানে আমি আহি পাই গ'লোঁ অৱশেষত। চাওক সেইটো হ'ল লাইট হাউচ। মানে বহুত দিনৰ ভাবিছিলোঁ আহিম বুলি, কিন্তু মোৰ লগৰ পোৱা নাছিলোঁ, আৰু এইফালে আছিলে বুলি গম পোৱা নাছিলোঁ। আমি সেইটো চাগে হয়তো চাগে নাহোঁ, মানে এটা ফাইনেলি এতিয়া পাই গ'লোঁ। আৰু মেইনাৰ পিছত ভিউটো চাওক, ৰাতিহে বেছি ভাল লাগে। সেইফালে চাওক সকলোফালে লাইট জ্বলিছে, লাইট। সেইফালে পূৰা চাওক, পূৰা লাইট জ্বলিছে এতিয়া।
দিনত মানে ইমান ভাল নালাগে, ইভিনিং সময়ত বেছি ভাল লাগে, আৰু পাৰ্কখনতো দিনত ইমান ভাল নালাগে, ৰাতি হ'লে বেছি ভাল লাগে মানে। চ' এতিয়া ফাইনেলি পালোহি ইয়াত। উঠিব পাওঁ নে নাপাওঁ সেইটো নাজানো, কিন্তু গৈ চাওঁ ওচৰলৈ, সুধি চাম। যদি আজি নাপাওঁ বেলেগ দিনাখন নিশ্চয় আহিম মই, ইয়াত উঠিয়ে যাম মানে। আগতে আমি যেতিয়া গুৱাহাটীত আছিলোঁ তেতিয়া মানে লাইট হাউচৰ কথা যেতিয়া আমাক ইণ্টাৰভিউ ল'ব বুলি গম পাইছিলোঁ চেন্নাইৰ পৰা, আমাৰ হোটেলৰ পৰা। তো তেতিয়া মানে এই চেন্নাইৰ কিছুমান সুধে ন কি কি বস্তু আছে চাবলগীয়া বস্তু, সেইকাৰণে তাত মানে এই লাইট হাউচটো দেখিছিলোঁ মই। সেই লাইট হাউচটো চাৰ্চ কৰি পেলাই চাইছিলোঁ, তো এইটো লাইট হাউচ দেখিছিলোঁ। তো ফাইনেলি মানে আজি ওচৰত পাইছোঁহি আৰু, কিন্তু উঠিব নাপাওঁ লাগিছে, কাৰণ যিহেতু টাইম হৈ গ'ল, বহুত টাইম হৈ গ'ল, উঠিব নাপাম চাগে। ফাইনেলি মানে প্ৰায় আমি মানে 2 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ নেকি, গম পোৱা নাছিলোঁ। তাৰপৰা মানে পূৰা ওচৰত দেখিছিলোঁ, কিন্তু বহুত দূৰত আছিলে। আমি ফাইনেলি পাই গ'লোঁ সেই চাপ, কিন্তু এতিয়া উঠিব নাপাওঁ, সময় হৈ গ'ল, বন্ধ হৈ গ'ল কৈছে। ইয়াত সুধিছিলোঁ আমি, বহুত দেৰি হৈ গ'ল। চ' বেলেগ দিনাখন আকৌ আমি সোনকালে আহিব, তেতিয়াহে উঠিব পাম, এতিয়া উঠি নাপাওঁ, দেৰি হৈ গ'ল বহুত। খোজকাঢ়ি হুক পোৱা নাই, পূৰা মানে জোতাৰ বালি সোমাই গ'ল। আকৌ এতিয়া গাড়ী ৰিজাৰ্ভ কৰি পিনে যাব লাগিব আৰু। হাতৰ অৱস্থা চাওক, পূৰা বালি আহিছে, কুকুৰা ধৰি আছিলে। তিনকো পকৰা না তুমি? হা, বহুত চেষ্টা কৰিলে কিন্তু নাপালে আৰু। 3জনী পাইছিলে, কিন্তু এতিয়া আকৌ এৰি দিব দিলোঁ, এনেই তাত গৈ মৰি থাকিব কুকুৰাকেইজনী। চ' সেইকাৰণে এৰি দিব দিলোঁ আৰু। এতিয়া কিবা খাই যোৱা নেকি? কুছ খাই যায়গা? चलो कुछ खाते हैं, খাই না। वहाँ आगे खाते हैं। আজি মানে মনটো মোৰ ভাল লাগিছে নে বেয়া লাগিছে ক'বই পৰা নাই, কাৰণ বহুত দিনৰ আশা আছিলে মানে মোৰ মেইনাৰ ব্ৰিজৰ ওচৰত থকা লাইট হাউচটোত অহাৰ, কিন্তু ইয়াত আছে বুলি গম পোৱা নাছিলোঁ, আজি দেখিলোঁ। তো সেইকাৰণে ভাল লাগিছে, কিন্তু উঠিব নাপালোঁ, সেইটো কাৰণে বেয়া লাগিছে। একো নাই, নেক্সট ডে আকৌ আহিবলৈ চেষ্টা কৰিম আৰু। চ' এতিয়া যাওঁ কিবা খাই মেলি। সেই গাইছ, তো এতিয়া ফাইনেলি মানে বালিৰ পৰা ওলাই পালোহি আৰু। বহুত খোজকাঢ়িলোঁ আজি, বহুত ভাগৰ লাগিছে সঁচাকৈ। ইয়াৰ পৰা মানে আমাৰ অটো বুক মানে অলপ আগত যাব লাগিব ট্ৰেইন, তো বুক কৰি যাবলৈ খোজকাঢ়ি যাব পৰা নাই, ভৰিটো পূৰা কাটিছে, পূৰা পানী আৰু বালি জমা আছে জোতাত। প্ৰব্লেম হৈছে আৰু, বহুত দূৰ খোজকাঢ়ি আহি গ'লোঁ। লাইট হাউচটো দেখি পিনে আহি গ'লোঁ মানে, সঁচাকৈ বহুত দূৰ পালোঁগৈ। ত' এতিয়া আকৌ বুকিং বনাই আছে। এই ফুলবোৰ চাওক কিমান ধুনীয়াকৈ বগা এটা ফুল ফুলি আছে। ফাইনেলি পাই গ'লোঁ আমি। চাওক, এইটো হয় আমাৰ হোটেলটো। আমাৰ ৰুমটো একেবাৰে ওপৰত আহিলোঁ, এইটো ওলাই আছে, এইটো আমাৰ ৰুমটো। এইটো আমাৰ হোটেলটো। ব'লক ৰুমত সোমাই যাওঁ, ব'লক। ফাইনেলি পাই গ'লোঁ। চাওক আমাৰ ৰুমত। এতিয়া এনাৰ্জি ড্ৰিংক লৈ লৈছোঁ, মই ষ্টিং খাইছোঁ, এই মাজা খাইছোঁ। मजा। अभी नहा लेगा ना, हाँ, अभी पूरा जाके नहा के फ्रेश होके सो जाना है। सो जाना है। तो এতিয়া আৰামছে গাটো ধুই লওঁ, ঠাণ্ডা লগাই লৈছোঁ অলপ। তাৰপিছত ভাত খানা বনাইগা না, खाना बनाते हैं, चल बनाते हैं। ठीक है, पहले नहा लेगा। ओके बाय, ठीक है बाय बाय बाय। बाय बाय, খাই যাওঁ। ঠিক আছে, এতিয়া গা ধুই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ কি খানা বনাই। আমি মানে চিকেনটো বনাই আছোঁ, এইটো চাওক চিকেন বনাই আছোঁ। দুটা মানুহৰ কাৰণে চিকেন বনাই আছোঁ। চিকেনটো এতিয়া অলপ পাছত হৈ যাব, খোৱা বোৱা হৈ যাব। মানে দিনত ভালকৈ খোৱা নাই, এতিয়া ভোক লাগিছে মানে। আৰু এইফালে চাওক, এইটো হ'ল আমাৰ কিটচেন এৰিয়াটো, তাত বনাই আছোঁ। ইয়াত টিভিখন আছে, আৰামছে মানে ইয়াত বহি পিনে আমি খেল চাই থাকিব পাৰোঁ। আৰু এইটো হ'ল আমাৰ জিম এৰিয়াটো। চাওক, এই ল'ৰা চাওক, পূৰা মানে জিমত ব্যস্ত আৰু। এই অকলে জিম নকৰে, এই যদি জিম কৰে লগত মোক থাকিব লাগিব। চাওক, বহিবৰ কাৰণে চকী আছে, ইয়াত বহি থাকোঁ মই, এই ইয়াত জিম কৰি থাকে। আৰু খানাও মানে মই একো কৰিব নালাগে, খানা ইয়ে বনাই অকল, কিন্তু মই লগত বহি থাকিলে হ'ল। দেখাও কিতনা বডি দেখাও। বস্তু কৰিব চব জিমৰ বস্তু, এইবোৰ চব খালী খালী হে না, খালী হে। নিজকে ভাল লাগে দিয়াচোন, ইয়াত যেতিয়া মানে আইনাখন ওলাই যেতিয়া জিম মৰা হয় এনেকৈ ভাল লাগি যায়।